বন্ধুসকল, এইবাৰ আমি যিটো ভিডিঅ'ত আপোনালোকক আগবঢ়াইছোঁ বহুলক কেনেকৈ নিৰ্ণয় কৰিব লাগে তাৰ বাবে এটা প্ৰশ্ন ল'লোঁ। 5 4 3 1 0 3 2 4 3 বহুলক নিৰ্ণয় কৰিব লাগে। প্ৰথমতে ঊৰ্ধ্বক্ৰমত সজাব লাগে, অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ। গতিকে আমি সজাই লওঁ সৰুৰ পৰা ডাঙৰলৈ। ধুনীয়াকৈ সজাই ল'লোঁ সৰুৰ পৰা ডাঙৰলৈ। 0 1 2 3 3 3 4 4 5। ইয়াত কেইটা সংখ্যা আছে? 1 2 3 4 5 6 7 8 9টা। আমাৰ প্ৰশ্নত 9টা আছিল। 1 2 3 4 5 6 7 8 9, অৰ্থাৎ 9টা আছিল। আমি ঊৰ্ধ্বক্ৰমত সজাওঁতে 9টাই পালোঁ। গতিকে আমাৰ কোনোটো সংখ্যা ৰৈ যোৱা নাই বা বেছি হোৱা নাই। ঊৰ্ধ্বক্ৰমত সজাওঁতে সাৱধান হোৱা উচিত। এতিয়া বহুলক কি? বহুলক হৈছে যিটো সংখ্যা আটাইতকৈ বেছি বাৰ আছে, যিটো সৰ্বাধিক বাৰ আছে। ইয়াত যদি চাই, ইয়াত দেখিব যে 3টো 3 বাৰ আহিছে, 4টো 2 বাৰ আহিছে। গতিকে সৰ্বাধিক বাৰ কোন আহিল? 3 আহিল। গতিকে বহুলক হ'ল 3। গতিকে আপোনালোকে গম পালে নিশ্চয়, বহুলক উলিওৱাটো তেনেই সহজ কথা। সংখ্যাবোৰৰ মাজত যিটো সংখ্যা আটাইতকৈ বেছি বাৰ আহিছে সেইটোৱে হৈছে বহুলক। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হৈছে। যদি আকৌ প্ৰথমবাৰ চাই কিবা খোকোজা থাকিলে নিশ্চয় আপোনালোকৰ খোকোজাখিনি দূৰ হ'ব। ধন্যবাদ।